অকালতে হেৰাই যোৱা এছ.আই. জোনমণিৰ মৃত্যুৰ কথা আপোনালোকে বাৰু পাহৰিলে নেকি? এছ.আই. জোনমণি ৰাভা প্ৰকৃততে এগৰাকী সন্ত্ৰাসবাদী আছিল নেকি? আৰক্ষী বিষয়াগৰাকীৰ মৃত্যুৰ তদন্ত কিয় আজিও হোৱা নাই? সকলোবোৰ কথা জানিবৰ বাবে আপোনালোকে ভিডিঅ'টি অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব। আপুনিও আচৰিত হ'ব। তেওঁ ঘৰলৈ অসম আৰক্ষী ঊৰ্ধ্বতন কৰ্তৃপক্ষ ডিজিপি মহোদয় অথবা মুখ্যমন্ত্ৰী মহোদয় আজিলৈকে নোযোৱা কাৰণ কি? আতংকবাদী আছিলে নেকি? মুখ্যমন্ত্ৰী মহোদয় বুকুত হাতখন দি ভাবি চাব। ঘটনাটো এনেকুৱা হৈছে নেকি যে ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি? তেওঁলোকে জানে নেকি যে এই গোটেই মৃত্যুটোত অসম আৰক্ষীৰ নিজে জড়িত হৈ আছে? জালি নোট বা নকল সোণৰ চক্ৰ ধৰোঁতে এই হত্যাকাণ্ডৰ লগত জড়িত মানুহৰ লিংকটো পায় বুলি বা ৰাজহুৱাকৈ ৰাইজক অৱগত কৰে বুলি আচলতে ডিজিপি মহোদয় আৰু মুখ্যমন্ত্ৰী মহোদয় ভয় খাইছে যে কৰ্তব্যত নিয়োজিত হৈ থকা এগৰাকী আৰক্ষী বিষয়া দুৰ্ঘটনা এক্সিডেণ্টেল যদিও ডেথ হ'ল, তেতিয়াহ'লে তেওঁ ঘৰলৈ অসম আৰক্ষী ঊৰ্ধ্বতন কৰ্তৃপক্ষ ডিজিপি মহোদয় অথবা মুখ্যমন্ত্ৰী মহোদয় আজিলৈকে নোযোৱা কাৰণ কি? অৰ্থাৎ এই ঘটনাটো এনেকুৱা হৈছে নেকি যে ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি?